Ladies and gentlemen, uncle and aunties, welcome to my another vlog. Actually, আজি vlog বনাবলৈ অহা নাছিলো। আজি আহিছো actually আমি বজাৰ কৰিবলৈ কাৰণে। বজাৰনো কি কৰিম? এই অলপ শাক পাচলি কিনিবলৈ। এনো আজি মঙ্গলবাৰ, আমি কৃষ্ণ গুৰু ফলোৱাৰ্স যে আজি মঙ্গলবাৰে আমি নিৰামিষ ভোজ খাওঁ। That's why আমি অলপ শাক পাচলিকে লৈ যাম। এই বেটি, তুমি কি খাবা? তুমি শাক পাচলি খাবা নাই? অ' চেৰলেক খাবা। অ'কে। আৰু কথাটো সেনেকুৱা, আমি কৃষ্ণগুৰু ফলোৱাৰ্স যে সেইটো কাৰণে আমি মঙ্গলবাৰে মাছ মাংস একো নাখাওঁ। এবাৰ পটককৈ মনতে ভুলতে আহি গৈছিলে, কিন্তু তথাপিতো আকৌ ভাবিলোঁ যে নাই এইটো ডেটছ এ ভেৰি ফেটেল মিষ্টেক, ডেট উইল বি এ ভেৰি ফেটেল মিষ্টেক, ডেটছ ৱাই উই হেভ কাৰেক্টেড। আমি একচুৱেলি ব্লগ বনাবলৈ অহাই নাছিলোঁ। জাষ্ট আমি ভাবিছিলোঁ যে সময় যদি পাওঁ আমি ব্লগ এটা ইভিনিং ৱাকো কৰোঁ বাৰু। যদি আমি দিনে পোহৰে বা উভতি যাওঁতে যদি পোহৰে হৈ থাকে আমি চিম্পল এটা ব্লগ বনাই যাম। সেইকাৰণে মোৰ মানুহজনী কি কৰিলে জানে, গম পায়নে? আজি মানুহজনীয়ে মোক কৈছে, তই জবলা পাঠা ছাগলী যেনেকুৱাকৈ নোলাবি, তই আজি অলপ জিন্স পেণ্ট পিন্ধি ল'বি, তই অলপ জবলা পাঠা যেনেকুৱা হৈ থাকিলি আজি 2-3 বছৰ ধৰি। ডেটছ ৱাই আজি মই জিন্স পেণ্ট পিন্ধি একদম আমেৰিকান যেনেকুৱা হৈ আহিছোঁ। এই ভিউটো বেছি বেয়া নহয় বাৰু, বৰ ধুনীয়া লাগে। এই ৱাকিং কৰিবলৈ কাৰণে বহুত একদম চুইটেবল প্লেচ। এণ্ড স্পেচিয়েলি আমি ৰেকমেণ্ড নকৰোঁ হাইৱেত আপোনালোকে মানে ৱাকিং কৰক বুলি, তথাপিতো মানুহবোৰে কৰে আৰু। বাট গভমেণ্টে এনেকুৱা ছিষ্টেম বনাব লাগিছিলে যে অলপ পেডেষ্ট্ৰিয়ান ৰোড অলপ ছাইডত থাকিব লাগিছিলে, যাতে মানে মানুহবিলাকে অলপ ইভিনিং ৱাক কৰে। ইজেণ্ট ইট গাইজ? কি কয় আপোনালোকে এইটো বিষয়ে? চব হাইৱেবোৰ কিনাৰত কি হ'ব লাগে, অলপ পেডেষ্ট্ৰিয়ান বা চাইক্লিষ্টবোৰ কাৰণে অলপ জেগা হ'ব লাগে। এয়া গাইজ, আৰ্নিংটো বৰ ধুনীয়াকৈ ভাগৰ যে আপোনালোকৰ আজি ইভিনিংবোৰ বৰ ধুনীয়াকৈ যায়। গড ব্লেছ ইউ অল। আমি ঈশ্বৰৰ পৰা কামনা কৰোঁ যে আপোনালোকে চবেই সকলোৱে বৰ ধুনীয়াকৈ